প্ৰিয় দৰ্শক, যেতিয়া আমি কোনো মন্দিৰলৈ যাওঁ তেতিয়া আমাৰ হাতত এডাল ৰঙা সূতা বা এডাল হালধীয়া সূতা পিন্ধাই দিয়ে। ইয়াৰ উপৰিও কিছুমান পূজাৰ সময়তো এই একেই কাৰ্য দেখিবলৈ পোৱা যায়। আপুনিও আপোনাৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা এনে ধৰণৰ ৰঙা বা হালধীয়া সূতা পিন্ধিছে নিশ্চয়। কিন্তু আপুনি বাৰু জানেনে এই ৰঙা বা হালধীয়া সূতা পিন্ধাৰ মহত্ব কি? অৰ্থাৎ এই সূতাবোৰ পিন্ধিলে আমাৰ কি লাভ হয় আৰু ই আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায়? লগতে এই সূতাডাল কোনবোৰ ৰাশিৰ মানুহে পিন্ধিব লাগে আৰু কোনবোৰ ৰাশিৰ মানুহে পিন্ধিব নালাগে? যদি নাজানে তেনেহলে আজিৰ এই ভিডিঅ'টো শেষলৈ চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰা দৰ্শকজনলৈ ভক্তি কথা আৰু জ্ঞানৰ ফালৰ পৰা ধন্যবাদ থাকিল। প্ৰিয় দৰ্শক, আমাৰ সনাতন সংস্কৃতি হাজাৰ হাজাৰ বছৰ পুৰণি। এই সংস্কৃতিত এনে বহুতো প্ৰথা বা বস্তু আছে যিবোৰ হাজাৰ হাজাৰ বছৰ আগৰে পৰা চলি আহিছে আৰু সেইটো বস্তু বা প্ৰথাহে দীৰ্ঘদিনলৈ চলে, যিটো বস্তু বা প্ৰথাত সত্যতা থাকে। প্ৰতিটো কামৰে কিছুমান নিয়ম থাকে। সেই নিয়ম মতে যদি আপুনি কামটো কৰে তেতিয়াহে আপুনি তাৰ উচিত ফল পাব, কিন্তু নিয়ম মতে নকৰিলে কেতিয়াও ফল নাপায়। আৰু যদি আপুনি ফল নাপায় তেতিয়া ক'ব যে এইবোৰ অন্ধবিশ্বাস। কেইদিনমান আগতে আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে ঘৰত দৌৰি থকা ঘোঁৰাৰ ফটো লগালে আৰ্থিক উন্নতি হয়। তেতিয়া তাত এজন দৰ্শকে কমেণ্ট কৰি কৈছিল যে এই সকলোবোৰ অন্ধবিশ্বাস। কিন্তু আচল কথাটো হ'ল যে আপুনি কেৱল দৌৰি থকা ঘোঁৰাৰ ফটোখন লগালেই নহ'ব, তাক লগোৱাৰ উচিত নিয়মো জানিব লাগিব আৰু সেই নিয়ম পালন কৰি ফটোখন লগাব লাগিব। তেতিয়া আপুনি নিশ্চয় ফল পাব। ঠিক তেনেদৰেই যদি আপুনি নিয়ম অনুসৰি হাতত ৰঙা বা হালধীয়া সূতা পিন্ধে তেনেহলে নিশ্চয় ফল পাব। সেয়েহে এতিয়া আমি জানো আহক হাতত সূতা পিন্ধাৰ নিয়ম আৰু মহত্বৰ বিষয়ে। আচলতে মন্দিৰত বা পূজাত সাধাৰণতে তিনি ধৰণৰ সূতা পিন্ধিবলৈ পোৱা যায়। এবিধ হ'ল ৰঙা সূতা, এবিধ হ'ল হালধীয়া সূতা আৰু তৃতীয় বিধত তিনিটা বা পাঁচটা ৰঙৰ সূতা থাকে। প্ৰথমে আমি জানো আহক এই তিনিটা বা পাঁচটা ৰঙৰ সূতাডালৰ বিষয়ে, যাক কলাবা বুলিও কোৱা হয়। সাধাৰণতে ইয়াক ৰঙা, হালধীয়া আৰু সেউজীয়া ৰঙৰ সূতা মিলাই তৈয়াৰ কৰা হয়। কেতিয়াবা কেতিয়াবা ইয়াত নীলা আৰু বগা ৰঙৰ সূতাও মিলাই দিয়া হয়। এই সূতাডাল হাতত পিন্ধি ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰি। পূজা পাঠ, যজ্ঞ আৰু হৱন আদিৰ সময়ত পুৰুষৰ সোঁ হাতত আৰু মহিলাৰ বাওঁ হাতত এই সূতাডাল বান্ধি দিয়া হয়। এই সূতাডাল পিন্ধাৰ সময়ত এই মন্ত্ৰটো জপ কৰাটো অতি আৱশ্যক। মন্ত্ৰটো হ'ল য়েন বদ্ধু বলি ৰাজা দানবেন্দু মহাবলম তেন ত্বাম প্ৰতিবদ্ধ নামি ৰক্ষে মাচল মাচল। যদি এই মন্ত্ৰটো জপ কৰি কৰি আপুনি আপোনাৰ হাতত এই সূতাডাল পিন্ধে তেনেহলে আপুনি ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ লাভ কৰিব আৰু আপোনাক এই সূতাডালে সম্পত্তি আৰু সন্মান লাভ কৰাত সহায় কৰিব। ফলত আপুনি ৰজা বলিৰ দৰে দানী আৰু মহান হৈ পৰিব। এতিয়া আমি জানো আহক হালধীয়া সূতাৰ মহত্বৰ বিষয়ে। আমাৰ শাস্ত্ৰত হালধীয়া ৰঙৰ সূতাক অতি মহত্বপূৰ্ণ বুলি কোৱা হৈছে। হালধীয়া ৰঙক গুৰু বৃহস্পতিৰ ৰং বুলিও গণ্য কৰা হয়। লগতে এই ৰং ভগৱান বিষ্ণুৰো বৰ প্ৰিয়। হালধীয়া ৰং সূৰ্যৰ সৈতেও জড়িত। হালধীয়া ৰং শুভ, শুদ্ধ, আনন্দ, আত্মবিশ্বাস আৰু শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতীক। সেয়েহে যদি কোনো ব্যক্তিৰ স্বভাৱ খঙাল হয়, সৰু সৰু কথাত খং উঠে বা যি নিজৰ মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, এনে লোকে হালধীয়া ৰঙৰ সূতা নিজৰ হাতত নিশ্চয় পিন্ধিব লাগে। ইয়াৰ উপৰিও যিসকল ব্যক্তি প্ৰায়ে বেমাৰত পৰি থাকে তেওঁলোকেও হালধীয়া ৰঙৰ সূতা নিজৰ হাতত নিশ্চয় পিন্ধিব লাগে। বৃহস্পতি অৰ্থাৎ গুৰু গ্ৰহৰ সৈতে সম্বন্ধিত হোৱাৰ বাবে হালধীয়া ৰঙৰ সূতা পিন্ধিলে আমাৰ বৌদ্ধিক বিকাশ হোৱাৰ লগতে মনৰ একাগ্ৰতা বাঢ়ি যায় আৰু ভগৱান বিষ্ণুৰ প্ৰিয় হোৱাৰ বাবে যদি হালধীয়া সূতা নিজৰ হাতত পিন্ধা হয়
তেনেহ'লে বৈবাহিক জীৱনৰ সৈতে জড়িত সমস্যা দূৰ হয় আৰু পাৰিবাৰিক জীৱনত সুখ শান্তি আহে। এতিয়া আমি জানো আহক ৰঙা ৰঙৰ সূতাৰ বিষয়ে। ৰঙা ৰং শুভৰ প্ৰতীক। যিকোনো ধাৰ্মিক কাৰ্য ৰঙা ৰঙৰ অবিহনে সম্পূৰ্ণ নহয়। ৰঙা সেন্দুৰ, ৰঙা ফুল আৰু ৰঙা কাপোৰ আদিৰ দৰে বিভিন্ন ৰঙা বস্তু পূজা পাঠ আদিত প্ৰয়োগ কৰা হয়। ৰঙা ৰঙৰ সৈতে ইতিবাচক উৰ্জা জড়িত হৈ থাকে। লগতে ইয়াত মাতা লক্ষ্মীৰ আশীৰ্বাদ আৰু ভগৱান হনুমানৰ শক্তিও নিহিত হৈ থাকে। সেয়েহে ৰঙা ৰঙৰ সূতা মন্ত্ৰশুদ্ধ কৰি মংগলবাৰৰ দিনা পিন্ধিলে ইতিবাচক শক্তিৰ সঞ্চাৰ হয় আৰু ই আমাক বেয়া শক্তিবোৰৰ পৰা ৰক্ষা কৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি মেষ ৰাশি, সিংহ ৰাশি আৰু বৃশ্চিক ৰাশিৰ লোকসকলে হাতত ৰঙা সূতা বা 5টা ৰঙৰ কলাবা বান্ধি বিশেষ শুভ ফল লাভ কৰিব পাৰে। কিন্তু মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশিৰ লোকসকলে ৰঙা সূতা বা 5টা ৰঙৰ কলাবা কেতিয়াও পিন্ধিব নালাগে, কাৰণ শনিদেৱ মকৰ আৰু কুম্ভ ৰাশিৰ স্বামী আৰু শনিদেৱে ৰঙা ৰং বৰ বেয়া পায়। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰস্তুতি যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। অন্য এটা প্ৰস্তুতিৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰী